কাৰ বিৰুদ্ধে কংগ্ৰেছৰ এইবাৰ যুঁজ অসম কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্বভাৰ লাভ কৰাৰ পাছতে গৌৰৱ গগৈয়ে আগন্তুক 2024 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এটি শ্লোগান আৰম্ভ কৰিছিল এইবাৰ যুঁজ এখন হ'ব পিছে গৌৰৱ গগৈ এই যুঁজ কাৰ বিৰুদ্ধে আৰু কাৰ হকে সভাপতি হোৱাৰ পাছৰে পৰা বৰ ভাষণেৰে গৌৰৱ গগৈ নিজৰ প্ৰত্যেকখন সভাত ঘোষণা কৰি গ'ল যে এইবাৰ যুঁজ এখন হ'ব অৱশ্যে এই যুঁজ ঠিকেই আৰম্ভ কৰিলে গৌৰৱ গগৈয়ে কিন্তু কাৰ হকে আৰু কাৰ বিৰুদ্ধে এই যুঁজ আৰম্ভ হ'ল সাংবাদিকৰ পৰা আৰম্ভ কৰি অসমীয়া খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ বিৰুদ্ধে এইবাৰ যুঁজ এখন হ'ব বুলি কংগ্ৰেছে যি নতুন শ্লোগান আৰম্ভ কৰিলে সি শুনিবলৈ শক্তিশালী যেন লাগিলেও ইয়াৰ গভীৰতালৈ গৈ চালে গম পোৱা যায় যে ই আচলতে এক গভীৰ সংকেতৰ লক্ষণ সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পৰাই গৌৰৱ গগৈয়ে অসমীয়া খিলঞ্জীয়া ৰাইজক দুৰ্বল বনাবলৈ আৰম্ভ কৰিছিল এই যুঁজ সভাপতি হিচাপে নিযুক্তি লাভ কৰি যেতিয়া গৌৰৱ গগৈয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল তেওঁ নিজৰ ভ্ৰমণৰ কাৰ্যসূচী সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল এই যাত্ৰাত তেওঁ উপস্থিত হৈছিল মন্দিৰ মছজিদ অথবা বিভিন্ন নামঘৰ কিন্তু আচৰিতভাৱে কেৱল মন্দিৰ দৰ্শনৰ পোষ্টহে তেওঁ নিজৰ তথা অসম কংগ্ৰেছৰ সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল বিভিন্ন মছজিদ তথা মৌলবীক লগ কৰা কথাটো তেওঁ সম্পূৰ্ণৰূপে গোপন কৰি ৰাখিছিল এক প্ৰকাৰৰ তেওঁ ঘোষ প্ৰটকল ব্যৱহাৰ কৰি লগ কৰিছিল এই মৌলবীসকলক নিজকে এজন পূজা পাঠ কৰা হিন্দু হিচাপে তেওঁ ইমেজ মেকঅভাৰ কৰি বুৰ্বক বনাবলৈ চেষ্টা কৰিছিল অসমীয়া খিলঞ্জীয়া ৰাইজক অসমীয়া খিলঞ্জীয়া হিন্দু এই কাৰণে আনকি দায়িত্ব লোৱাৰ দিনা তেওঁ সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকলক টুপি পিন্ধি নাহিবলৈ তথা মিটিঙৰ সন্মুখৰ আসনত নবহিবলৈ তেওঁ আহ্বান জনাইছিল অৱশ্যে সামাজিক মাধ্যমত এই কথা ভাইৰেল হোৱাৰ পাছতে ডেমেজ কণ্ট্ৰল কৰিবলৈ গৈ কংগ্ৰেছে ইয়াক নাকচ কৰিছিল যদিও মিটিঙৰ বহু ফটো ভিডিঅ' এইবোৰ দেখিলে আমি গম পাওঁ ইয়াৰ সত্যতা ইয়াৰ পৰৱৰ্তী কালত অৱশ্যে গৌৰৱ গগৈয়ে এই ঘোষ প্ৰটকলৰ পৰা সম্পূৰ্ণৰূপে নিজকে আঁতৰাই ৰাখি আৰম্ভ কৰিছিল সংখ্যালঘু প্ৰীতি ৰাজনীতি আকৌ তাকো ৰাজহুৱাভাৱে গৌৰৱ গগৈয়ে সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতে নিজৰ দ্বিতীয় যাত্ৰা নামনি অসমত কৰিছিল জালুকবাৰীৰ পৰা আৰম্ভ কৰি এই যাত্ৰা হাজো তথা মংগললৈ গৈছিল জালুকবাৰী তথা হাজোত গৌৰৱ গগৈয়ে মন্দিৰ ভ্ৰমণ কৰা ফটো বা ভিডিঅ' তেওঁ নিজৰ লগতে কংগ্ৰেছৰ সামাজিক মাধ্যমতো প্ৰকাশ কৰিছিল কিন্তু তাৰ লগে লগে তেওঁ আনবাৰৰ দৰে লুকাই চুৰকৈ নহয় বৰঞ্চ সাংবাদিকক লগত লৈ মছজিদলৈ গৈছিল আনকি সেই সময়ত মন্দিৰত গৌ মাংসৰ পোৱা যি ঘটনা ঘটিছিল তাক তুষ্টিকৰণ কৰিবলৈ গৈ গৌৰৱ গগৈয়ে এক প্ৰকাৰে হিন্দুকে এই ঘটনাৰ বাবে জগৰীয়া কৰিছিল যে মন্দিৰৰ বাহিৰত ধৰ্মীয় অনুষ্ঠানৰ বাহিৰত কোনোবা দৃষ্টিকাৰী তাত মাংস পেলাই থৈ গৈছে মানুহ গম পাওঁ RSSৰ মানুহ ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে তেওঁলোকৰ প্ৰদূষিত এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে খোলাখুলিকৈ অসমৰ খিলঞ্জীয়া হিন্দুক চেলেঞ্জ দি কৈছিল যে এইবাৰ যুঁজ এখন হ'ব কিন্তু এই যুঁজ আপোনালোকৰ বিৰুদ্ধে ফ্ৰীডম অফ স্পীচৰ ফটা ঢোল বজাই কংগ্ৰেছে এইবাৰ যেন এক প্ৰকাৰৰ এক যুঁজ আৰম্ভ কৰিছে সাংবাদিকৰ বিৰুদ্ধে দিলৱাৰ হুছেইনৰ দৰে এজন সাংবাদিকৰ হৈ মাত ঠিকে মাতিছিল গৌৰৱ গগৈ তথা কংগ্ৰেছীসকলে কিন্তু ঢেকীয়াজুলিত বাতৰি কৰিবলৈ যাওঁতে আক্ৰমণে বলি হোৱা বিমল নাথৰ দৰে সাংবাদিক এজনৰ হৈ মাত হেৰাইছিল গৌৰৱ গগৈ লগতে কংগ্ৰেছৰ নেতৃত্বৰো যেতিয়া দিলৱাৰৰ দৰে এজন বিশেষ সম্প্ৰদায়ৰ ব্যক্তি নোহোৱাৰ বাবে গৌৰৱ গগৈয়ে যেন বিমল নাথৰ দৰে সাংবাদিকৰ হৈ মাত নামাতো বুলি এক প্ৰকাৰ ইংগিত দিছিল এয়া আছিল সাংবাদিকৰ বিৰুদ্ধে গৌৰৱ গগৈৰ যুঁজ নহলেনো বিৰোধী দলপতিয়ে বিমল নাথৰ আক্ৰমণকাৰী হৈ কিয় মাত মাতিলেহেঁতেন সাংবাদিকৰ বিৰুদ্ধে গৌৰৱ গগৈৰ এই যুঁজত আনুষ্ঠানিকতা আনিলে যেতিয়া ৰাহুল গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল কংগ্ৰেছৰ সভাৰ পৰাই ৰাহুল গান্ধীয়ে সাংবাদিকক এক প্ৰকাৰ গালিয়েই দি দিছিল ইয়াৰ লগে লগে কংগ্ৰেছৰ পূব গোৱালপাৰা বিধায়কে লাইভ টক শ্ব' এটাত এটি নিউজ চেনেলৰ মুখ্য সম্পাদকৰ বিৰুদ্ধে কৰিছিল অশালীন মন্তব্য সাংবাদিকৰ বিৰুদ্ধে এই যুঁজ আগন্তুক দিনত যে আৰু বেছি নহব তাৰ কোনো মানেই নাই অসমৰ এই প্ৰবঞ্চন সমস্যা আজি নহয় ই বহু বছৰীয়া এই প্ৰবঞ্চনকাৰীসকলে আমাৰ ৰাজ্যৰ খিলঞ্জীয়া অস্তিত্বৰ ওপৰত আক্ৰমণ কৰি আহিছে তেনেস্থলত গৌৰৱ গগৈয়ে এনে লোকৰ হৈ যুঁজ দিম বুলি সংবাদ মেলত ঘোষণা কৰি প্ৰমাণ কৰিলে যে আচলতে তেওঁলোকৰ এই যুঁজ অসমীয়া খিলঞ্জীয়াৰ বিৰুদ্ধে ৰাজ্যত চলি থকা অবৈধ বেদখলকাৰী উচ্ছেদ অভিযানত কংগ্ৰেছে সদায় বিৰোধিতা কৰি আহিছে
পূৰ্বৰ সভাপতি ভূপেন বৰাই যদি এই মানুহবোৰৰ কাৰণে নিজৰ চোলা ফালি দেখুৱাইছে, আনফালে আকৌ গৌৰৱ গগৈয়ে কৈছে তেওঁলোকৰ বাবে এওঁলোকে যুঁজিব, কংগ্ৰেছে যুঁজ দিব। ৰাহুল গান্ধীয়ে অসমত আহি ৰাজহুৱা সভাত কৈ গৈছে যে এই মানুহসকলক তেওঁলোকে সংস্থাপন দিব, এই মানুহসকলক তেওঁলোকে ঘৰ দিব, এই মানুহসকলক তেওঁলোকে মাটি দিব। এনে উচতনিৰ পাছতে ৰাজ্যত বৃদ্ধি পাইছে এই সন্দেহজনক নাগৰিকসকলৰ উৎপাত। মুখ্যমন্ত্ৰীৰ ডিঙি কাটি দিম বুলি হুংকাৰ দিয়াৰ পৰা আৰম্ভ কৰি অসম পুলিচক আক্ৰমণ কৰিবলৈ কুণ্ঠবোধ কৰা নাই এই লোকসকলে। এই কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে এই যুঁজ পূৰ্ববংগীয় অবৈধ প্ৰব্ৰজনকাৰীসকলৰ সপক্ষে দিয়া যুঁজ, খিলঞ্জীয়া জনগোষ্ঠী, খিলঞ্জীয়া অসমীয়াৰ বিৰুদ্ধে কৰা যুঁজ। এইবাৰ যুঁজ এখন হ'ব বুলি গৌৰৱ গগৈয়ে দিয়া এই শ্লোগানটো কোনো উন্নয়ন বা ন্যায়ৰ বাবে নহয়। এই যুঁজ হৈছে এক সুপৰিকল্পিত ৰাজনীতিক ষড়যন্ত্ৰ, যাৰ লক্ষ্য হৈছে খিলঞ্জীয়া অসমীয়া জনগোষ্ঠীক ধ্বংস কৰা, স্বাধীন সাংবাদিকতাক দমন কৰা আৰু অবৈধ প্ৰবঞ্চনকাৰীসকলক উৎসাহিত কৰা। গৌৰৱ গগৈয়ে যি ৰাজনীতি আৰম্ভ কৰিছে সেয়া খিলঞ্জীয়া অধিকাৰৰ ওপৰত এক প্ৰকাণ্ড আঘাত, অসমৰ চিৰহত্যা সমাজৰ ওপৰত প্ৰহাৰ। 2026 চনত যি নিৰ্বাচন আৰম্ভ হ'ব, সেই নিৰ্বাচন কোনো ৰাজনীতিক দলসমূহৰ মাজত হ'বলগীয়া এক যুঁজ নহয়। ই হ'ব অসমৰ অস্তিত্ব ৰক্ষা তথা কংগ্ৰেছৰ অসম বিৰোধী ৰাজনীতিৰ বিৰুদ্ধে এক জনতাৰ ঐতিহাসিক ৰায়। এইবাৰ সঁচাই যুঁজ এখন হ'ব। এই যুঁজ হ'ব খিলঞ্জীয়া অসমীয়াৰ পক্ষত, অসম মাতৃৰ ৰক্ষাৰ বাবে।